যদি আপুনি কাৰোবাৰ লাইকেবল পাৰ্সন হ'ব বিচাৰিছে তেতিয়া হলে তেওঁ ভাল পোৱা টপিকটোৰ ওপৰত তেওঁ কোৱেশ্চন কৰক। ফ্ৰেন্ডস, এই পৃথিৱীৰ সাইন্টিষ্টসকলে বিভিন্ন ধৰণৰ ৰিসাৰ্চ, বিভিন্ন ধৰণৰ পৰীক্ষা, বিভিন্ন ধৰণৰ গৱেষণা কৰিয়ে থাকে। আৰু এই সাইন্টিষ্টবোৰৰ কিছুমান এনেকুৱা আছে যোনে এই পৃথিৱীৰ আকাশ, মহাকাশ, গ্ৰহ, নক্ষত্ৰ আদিবোৰ ৰিসাৰ্চ কৰে, পৰীক্ষা নিৰীক্ষা কৰে আৰু তেওঁলোকে ৰিজাল্ট পায়। কিন্তু আনহাতে এনেকুৱা কিছুমান সাইন্টিষ্ট আছে যিবিলাক সাইন্টিষ্টে আমাৰ মানুহৰ মনোবিজ্ঞানৰ ওপৰত ৰিসাৰ্চ কৰে। লাইক কোনোবা মানুহৰ নেচাৰ, কোনোবা মানুহৰ পাৰ্সোনেলিটি, কোনোবা মানুহৰ কেৰেক্টাৰ, কোনোবা মানুহৰ স্বভাৱ চৰিত্ৰৰ লগতে তেওঁলোকৰ খোজলৈকে ৰিসাৰ্চ কৰে। আৰু এই ৰিসাৰ্চৰ ফলত তেওঁলোকে কিছুমান ৰিজাল্ট পায়। আৰু সেই ৰিজাল্টসমূহ আপোনাৰ মোৰ সন্মুখত বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া, বিভিন্ন ধৰণৰ ৱেবছাইটৰ সহায়ত দাঙি ধৰে। আৰু সেই ৰিসাৰ্চসমূহৰ ভিতৰত কিছুমান সাইকোলজিক্যাল ফ্যাক্ট থাকে ফ্ৰেন্ডস। আৰু এই সাইকোলজিক্যাল ফ্যাক্ট কেইটামানৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেৰে আলোচনা কৰিম। এণ্ড ট্ৰাষ্ট মি, এই ফ্যাক্ট কেইটা জনাৰ পাছত আপোনালোকৰ লাইফত বহুখিনিয়ে চেঞ্জেছ আহিব আৰু আপুনি নিজৰ জীৱনৰ বহুমূলীয়া সময়খিনিত বহুখিনি সময় আপুনি মূল্যৱান সহকাৰে স্পেন্ড কৰিব পাৰিব। ফ্ৰেন্ডস, এই সাইকোলজিক্যাল ফ্যাক্ট কেইটাৰ প্ৰথমটো হৈছে এভৰি পিপল কল বাই দেয়াৰ নেম। অৰ্থাৎ আপুনি যদি কোনোবা মানুহক সম্বোধন কৰে বা কোনোবা মানুহৰ লগত কথা পাতে তেতিয়াহলে সদায় চেষ্টা কৰিব বাই দেয়াৰ নেম, তেওঁলোকৰ নামৰ সহায়ত মাতিবৰ কাৰণে। তেওঁলোকক যেতিয়া সম্বোধন কৰে তেওঁলোকক নামটোৰে সম্বোধন কৰিব। কাৰণ আমি সকলোৱে জানো আপুনি মই আমাৰ নামটো আমি সঁচাই বহুত ভাল পাওঁ। যেতিয়া কোনোবা এজনে আমাক নামকাৰি মাতে তেতিয়াহলে আমাৰ লাগে যে আমি সেই মানুহজনৰ লাইফত বহুত ইম্পৰ্টেন্স আছো। বা আপুনি যদি কাৰোবাক নামকাৰি মাতে তেতিয়াহলে সেই মানুহজনৰ নিজে নিজে ভাল লাগে আৰু আপোনাৰ প্ৰতি ভাল ভাৱ এটাৰ জন্ম হয়। ফ্ৰেন্ডস, এটা কথা চাবচোন, যদি কেতিয়াবা আপোনাৰ নামটো কোনোবাই পাহৰি যায় তেতিয়া ইনসাল্ট টাইপ ফিল হয়। এনেকুৱা লাগে যে মোক ইনসাল্ট কৰিলে নেকি, মোৰ ইনসাল্ট হল নেকি। তো সেই কাৰণে সদায় আপুনি চেষ্টা কৰিব যদি আপুনি কাৰোবাক মাতে তেতিয়া আপুনি তেওঁক সদায় নামকাৰি মাতিবলৈ বা নামকাৰি সম্বোধন কৰিবলৈ চেষ্টা কৰিব। এই ফ্যাক্টটো মই কোৱা নাই, সাইন্টিষ্টসকলে ৰিসাৰ্চ কৰি পেলাই এই ফ্যাক্টটো উলিয়াইছে। সাইকোলজিক্যাল ফ্যাক্টৰ দ্বিতীয়টো হৈছে প্ৰভাইড এ চইচ। ফ্ৰেন্ডস, যদি আপুনি বিচাৰিছে কাৰোবাক আপুনি ভবা ধৰণে, আপুনি বিচৰা ধৰণে কামটো কৰাবলে তেতিয়াহলে তেওঁলোকক ডাইৰেক্ট কামটো কৰিবলৈ নকব। ঠিক আছে, আপুনি এনেকে নকব যে এই কামটো কৰি দেচোন বা এই কামটো কৰচোন। সদায় তেওঁলোকক চইচ দিয়ক। এক্সাম্পল, যদি কোনোবা বাচ্চা এজনক পঢ়িব ক'ব লাগে, ঠিক আছে, তো এনেকে নকব যে তই পঢ়, এতিয়া পঢ়াৰ টাইম হৈছে। এনেকে নহয়, আপুনি এনেকে কওক যে এতিয়া পঢ়াৰ টাইম হৈছে, বল তই ফাৰ্ষ্ট সায়েন্স পঢ়িবি নে ইংলিশ পঢ়িবি। তেতিয়া কি হল, ডিসিশনটো তেওঁক ল'ব দিয়া হল, কিন্তু ডিসিশনটো তেওঁ আপোনাৰ মতে ললে। আপোনাৰ ডিসিশন কি আছিল? আপোনাৰ ডিসিশন আছিল যে আপুনি তেওঁক পঢ়িব দিব লাগে। ঠিক আছে, তো আপুনি তেওঁক পঢ়িব দিলে কিন্তু অপচন দিলে তেওঁক, তো এতিয়া সায়েন্স পঢ়িবি নে ইংলিশ পঢ়িবি। তো তেতিয়া সেই অপচনৰ পৰা তেওঁ এটা বাছি ললে যে সায়েন্স বা ইংলিশ। তো আপোনাৰ কথাটো হৈ গল আৰু তেওঁ আপোনাৰ মতে কামটো কৰি ললে। সাইকোলজিক্যাল ফ্যাক্টৰ তৃতীয়টো হৈছে মিৰৰ বডি ল্যাঙ্গুৱেজ। ফ্ৰেন্ডস, যদি আপুনি কাৰোবাৰ লগত কথা পাতে বা কাৰোবাৰ লগত কনভাৰসেচন কৰি আছে, সেই সময়খিনিত সেই মানুহজনে মানে আপোনাৰ অপোনেন্টে, আপুনি যাৰ লগত কনভাৰসেচন কৰি আছে, সেই মানুহজনৰ বডি ল্যাঙ্গুৱেজ বা তেওঁৰ যিখিনি কনভাৰসেচন কৰি আছে তাৰ মাজত যিখিনি মেজৰ ওয়াৰ্ড তেওঁ ইউজ কৰি আছে। এনেকুৱা থাকে নহয় যে কিছুমান মানুহে কথা কলে কিছুমান মেজৰ ওয়াৰ্ড তেওঁ বাৰে বাৰে ইউজ কৰি থাকে। ঠিক আছে, তো আপুনি সেই মানুহজনৰ মেজৰ ওয়াৰ্ড খিনি আৰু তেওঁৰ লগতে তেওঁৰ বডি ল্যাঙ্গুৱেজ খিনি অবজাৰ্ভ কৰি পেলাই তেওঁলোকক কনভাৰসেচন কৰাৰ সময়ত যদি সেইখিনি এপ্লাই কৰে মাজে মাজে বা সেইখিনি কৰিব চেষ্টা কৰে তেতিয়াহলে কি হয়, আপোনাৰ অপোনেন্ট, আপুনি যাৰ লগত কথা পাতি আছে, সেই মানুহজনে আপোনাৰ প্ৰতি থকা দৃষ্টিভংগীটো সলনি হৈ যায়। তেওঁ ভাবিব লয় যে এই মানুহজনো মোৰ নিচিনা, এই মানুহজনৰ চিন্তাধাৰা মোৰ নিচিনা, এই মানুহজন দেখিবলৈ মোৰ নিচিনা, এই মানুহজনৰ অংগী ভংগী মোৰ নিচিনা। তো তেতিয়া আপোনাৰ প্ৰতি তেওঁৰ বিশ্বাসটো ডাবল হৈ যায় বৰ্তমানৰ তুলনাত। তো সেই গতিকে যদি আপুনি কেতিয়াবা কাৰোবাৰ বিশ্বাস জয় কৰিব খুজিছে বা কাৰোবাৰ লাভিং পাৰ্সন হ'ব খুজিছে, এই বস্তুটো ফলো কৰা কৰিব। তেওঁৰ যিখিনি হেবিট আছে, যিখিনি তেওঁৰ বডি ল্যাঙ্গুৱেজ আছে বা যিখিনি তেওঁৰ কথাৰ টোন আছে, সেই টোনখিনিক আপুনি লাহে লাহে ডাইৰেক্ট ফলো নকৰিব। ডাইৰেক্ট ফলো কৰিলে তেওঁ ভাবিব যে ই মোক নকল কৰি আছে। আপুনি তেওঁৰ লগত এপ্লাই কৰা ষ্টাৰ্ট কৰিব লাহে লাহে, তো দেখিব আপুনি তেওঁৰ এজন বিশ্বাসী পাৰ্সন হৈ উঠিছে। সাইকোলজিক্যাল ফ্যাক্টৰ নেক্সটটো হৈছে প্লেইং ডাউন। অৰ্থাৎ
আপুনি যদি কোনোবা মানুহৰ লাইকেবল পাৰ্সন হ'ব খুজিছে, আপুনি বিচাৰিছে যে তেওঁ আপোনাক ভাল পাওক, তেওঁ আপোনাৰ প্ৰতি ইন্টাৰেষ্টেড হওক, তেতিয়া হলে এটা সাইকোলজিক্যাল ফ্যাক্টৰ হৈছে প্লেইং ডাউন। আপুনি কি কৰিব লাগিব, আপুনি যোনজন মানুহৰে কনভাৰচেচন কৰিছে বা যোনজন মানুহৰে আপুনি কথা পাতিব লৈছে, সেই মানুহজনৰ ভাল পোৱা টপিক এটাৰ ওপৰত তেওঁ কথা কওক। এক্সাম্পল, আপুনি কাৰৰ বিষয়ে বহুত ভালদৰে জানে, বহুতেই জানে, কিন্তু সেই মানুহজনেও কাৰৰ বিষয়ে বহুত ভালদৰে জানে। আপুনি এটা কাম কৰক, আপুনি তেওঁৰ ওচৰত দেখাওক যে আপুনি কাৰৰ বিষয়ে খুব এটা বেছি নাজানে, আপুনি শিকিব বিচাৰিছে, জানিব বিচাৰিছে, আৰু এইটো টপিকৰ ৰিলেটেড তেওঁক কুৱেশ্যন কৰক যিটো তেওঁ ভাল পায়। আৰু সেই সময়খিনিত সেই মানুহজনক স্মাৰ্ট আৰু পজিটিভ থিংক এটা আপুনি দি দিয়ক। যেতিয়া তেওঁ পজিটিভ আৰু স্মাৰ্টনেছ থিংকটো তেওঁৰ আহি যাব যে মই ইয়াতকৈ বেছিকৈ জানো, তো তেতিয়া কি কৰিব, এই কনভাৰচেচনটো বা এই টপিকটোৰ ওপৰত তেওঁ আপোনাক কমিউনিকেট কৰিবলৈ ল'ব, আৰু সেই সময়খিনিত তেওঁ আপোনাক লাইক কৰিব ল'ব যে ই মোৰ নিচিনা বা ই মোৰ টাইপৰ বা ই মোক সাজেশন খুজিছে। তো এইটো ট্ৰিক আপুনি ইউজ কৰিব পাৰে যদি আপুনি কাৰোবাৰ লাইকেবল পাৰ্সন হ'ব বিচাৰিছে, তেতিয়াহ'লে তেওঁ ভাল পোৱা টপিকটোৰ ওপৰত তেওঁ কুৱেশ্যন কৰক, তেওঁৰ লগত ডিছকাশ্যন কৰক, আৰু তেতিয়া আপুনিও বহুতখিনি জনা হ'ব। কাৰণ আমাৰ সকলোৰে পূজনীয় দালাই লামাই কৈ থৈছে যে যেতিয়া আমি এটা কনভাৰচেচন কৰো, আমি জনা কথাখিনিহে কওঁ, ঠিক আছে। যদি আমি বেলেগৰ কথা শুনিব লওঁ, তেতিয়াহ'লে আমি বহুতখিনি কথা শিকিব পাৰিম। নেক্সট সাইকোলজিক্যাল ফ্যাক্টটো বহুত অ্যামেজিং হয়, এইটো হৈছে দ্য স্নেক মেন। ফ্ৰেণ্ডছ, জাষ্ট ইমেজিনেশ্যন, আপুনি এটা গ্ৰুপত বা কাৰোবাৰ লগত ডিনাৰ বা লাঞ্চ কৰি আছে, আৰু সেই লাঞ্চ কৰা বা ডিনাৰ কৰা সময়খিনিত আপোনালোকৰ মাজত কনভাৰচেচন চলি আছে। আপোনাৰ নিশ্চয় এনেকুৱা হৈছে যে সেই কনভাৰচেচনৰ মাজত এনেকুৱা কিছুমান মোমেন্ট আহি যায় য'ত আপুনি গম পায় বা আপোনাৰ লাগে যে এই কনভাৰচেচনটোৰ ফলত নেক্সট মোৰ আৰ্গুমেন্ট বা কাজিয়া হৈ যাব পাৰে। আপুনি সেইখিনি সময়ত কি কৰিব লাগে, জাষ্ট আপুনি সাইলেন্ট হওক আৰু খোৱা ষ্টাৰ্ট কৰক, ঠিক আছে। খোৱাটো হৈছে এটা কাম এক্টিভিটি, আৰু যেতিয়া আমি খোৱা ষ্টাৰ্ট কৰো তেতিয়া আমাৰ কুলনেছটো বাঢ়ি যায়, আৰু বেলেগ মানুহেও সেই এনভাইৰনমেন্টটো এডজাষ্ট কৰি লয়, ঠিক আছে। যেতিয়া আপোনাৰ আৰ্গুমেন্ট হোৱা ষ্টেপ আহিব, যেতিয়া আপুনি গম পাইছে যে মই যিটো কনভাৰচেচন কৰি আছো মোৰ আৰ্গুমেন্ট হ'ব পাৰে, সেইখিনি টাইমতে জাষ্ট সাইলেন্ট হওক আৰু খোৱা ষ্টাৰ্ট কৰক। আৰু ইয়াতকৈ বেটাৰ হৈছে যদি কাৰোবাৰ লগত কনভাৰচেচনৰ ফলত আপোনাৰ কাজিয়া হোৱা আৰম্ভ হ'ব আৰু কাজিয়া হ'ব পাৰে বুলি আপোনাৰ লাগে, আপুনি জাষ্ট যাওক, তেওঁৰ ওচৰত বহক আৰু তেওঁক কিবা খাবলৈ অফাৰ কৰক। এইখিনি সময়ত আটাইতকৈ সৰু চকলেট এটাও আপোনাৰ ৰিলেশ্যনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। ফ্ৰেণ্ডছ, নেক্সট ইণ্টাৰেষ্টিং সাইকোলজিক্যাল ফ্যাক্টটো হৈছে ফৰ্মিং এ হেবিট। ফ্ৰেণ্ডছ, আপোনালোকৰ মতে যিকোনো এটা হেবিট ল'বলৈ বা যিকোনো এটা হেবিট এৰাবলৈ প্ৰায় কিমান সময় লাগে? According to scientists, যিকোনো এটা হেবিট বা যিকোনো এটা হেবিট এৰাবলৈ প্ৰায় 21 ডেজৰ লাগে। কিন্তু ৰিসেন্টলি কৰা এটা ৰিসাৰ্চ মতে এটা হেবিট এৰাবলৈ বা এটা হেবিট ল'বলৈ এৰাউণ্ড 66 ডেজৰ প্ৰয়োজন হয়। আৰু সেই কাৰণে যেতিয়া কোনো এজন মানুহে 21 ডেজৰ ভিতৰত সেই হেবিটটো চেঞ্জ কৰিব নোৱাৰে, 22 নম্বৰ ডেজত তেওঁ বহুত ডিমোটিভেট বা ডিস্ট্ৰেকশন ফিল কৰে। ফ্ৰেণ্ডছ, যদি 66 ডেজটো তিনিটা ভাগত ভাগ কৰি চাও, তেতিয়াহ'লে প্ৰথম 22 ডেজত সেই হেবিটটো এপ্লাই কৰিবলৈ তেওঁ বহুত আনকমফৰ্টেবল ফিল কৰে। নেক্সট 22 ডেজত তেওঁ এপ্ৰক্স ইম্পসিবল যেন পায় আৰু সেইটো অলমোস্ট কুইট কৰি দিয়ে। আৰু নেক্সট 22 ডেজত সেই হেবিটটো লাহে লাহে তেওঁৰ লাইনত আহিব ধৰে, আৰু 66 ডেজৰ ভিতৰত সেই হেবিটটো তেওঁৰ নেচাৰত বা তেওঁৰ ৰুটিনত ট্ৰান্সফৰ্ম হৈ যায়। তো সেই গতিকে সাইন্টিষ্টে ৰিসেন্টলি ৰিসাৰ্চ কৰি পেলাই এই 66 হেবিটটো গঠন কৰিছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টি চাই আপোনালোকে কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব, আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।